ছাত্ৰ ছাত্ৰীসকল ভালে আছানে? লাষ্ট ক্লাছত আমি বিপৰীতমুখী পৰিৱৰ্তন আৰু বিপৰীতমুখী নোহোৱা পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি কোনো এটা বস্তুৰ পৰিৱৰ্তন কি কাৰণে হয় বা কোনো এটা বস্তুৰ পৰিৱৰ্তন আমি আন কি উপায়েৰে ঘটাব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। তোমালোকে নিশ্চয় দেখিছা, আমি যেতিয়া পানী গৰম কৰোঁ, পানীখিনি কিছু সময়ৰ পাছত উতলিবলৈ ধৰে আৰু যদি আমি আৰু গৰম কৰি থাকোঁ তেতিয়া পানীৰ পৰিমাণ কমিবলৈ ধৰে। কিয় পানীৰ পৰিমাণ কমিবলৈ ধৰিলে তোমালোকে জানানে? কাৰণ পানীখিনি জলীয় বাষ্পলৈ পৰিৱৰ্তন হ'ল। আকৌ সেই জলীয় বাষ্পখিনি যদি আমি ঠাণ্ডা কৰোঁ তেতিয়া সি আকৌ পানীলৈ পৰিৱৰ্তন হ'ব। ঠিক তেনেদৰে গৰম কৰিলে বৰফ গলি পানীলৈ পৰিৱৰ্তন হয়। আকৌ ঠাণ্ডা কৰিলে পানীখিনি গোট মাৰি বৰফলৈ পৰিৱৰ্তন হয়। তোমালোকে কঁহাৰে দা কুঠাৰ বনোৱা দেখিছানে? দা কুঠাৰ বনাবলৈ কঁহাৰে প্ৰথমে লো গৰম কৰি কোমল কৰি লয়। তেতিয়া তাৰ আকাৰ দিবলৈ সহজ হয়। লো গৰম কৰিলে কি হয়? কোমল হয় আৰু আকাৰত সামান্য ডাঙৰ হৈ পৰে, প্ৰসাৰণ ঘটে। যদি লো বেছি গৰম কৰি থকা হয় তেতিয়া ই গলিও যাব পাৰে আৰু সেই গলা লোখিনিক আকৌ ঠাণ্ডা কৰিলে সি পুনৰ সংকোচন ঘটি টান হৈ পৰে। গতিকে ইয়াৰ পৰা আমি কি বুজিলোঁ? ইয়াৰ পৰা বুজিলোঁ যে গৰম কৰি বা ঠাণ্ডা কৰি আমি কোনো এটা বস্তুৰ পৰিৱৰ্তন ঘটাব পাৰোঁ। ঠিক তেনেদৰে তোমালোকে থালি এখনত মমখিনি লৈ গৰম কৰি তাক গলাব পাৰা। সি তেতিয়া জুলীয়া অৱস্থালৈ গুচি যাব। আকৌ যদি আমি সেই গলা মমখিনিক ঠাণ্ডা কৰোঁ সি আকৌ গোট মাৰিব। তাৰমানে বস্তুটোৰ পৰিৱৰ্তন ঘটি আকৌ তাক আমি আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰোঁ। বিপৰীতমুখী পৰিৱৰ্তনত আমি পঢ়িছিলোঁ। এইবিলাক মই পৰিৱৰ্তনৰ কথা ক'লোঁ। এইবিলাক কি পৰিৱৰ্তন? বিপৰীতমুখী পৰিৱৰ্তন। এতিয়া তোমালোকে দৈ কেনেকৈ প্ৰস্তুত কৰে জানানে? আমি যদি গৰম গাখীৰত অলপ পৰিমাণৰ দৈ মিহলি কৰি গাখীৰখিনি ভালদৰে লৰাই দি গৰম ঠাইত কেইঘণ্টামান থৈ দিওঁ, তেতিয়া গাখীৰখিনি দৈলৈ পৰিৱৰ্তন হয়। গাখীৰখিনিৰ লগত দৈ মিহলি কৰিব লাগিব দৈলৈ পৰিৱৰ্তন কৰিবলৈ, অলপ পৰিমাণৰ দৈ। ঠিক তেনেদৰে কেঁচা শাক পাচলি যেতিয়া আমি সিজাবলৈ লওঁ, তাৰ লগত হালধি, নিমখ, তেল মিহলি কৰোঁ, তেতিয়া সি এটা বেলেগ সোৱাদ লগা আঞ্জালৈ পৰিৱৰ্তন হৈ যায়, নহয়নে? ইয়াৰ পৰা আমি কি বুজিলোঁ? তাৰমানে এটা দ্ৰব্যৰ লগত আন কিছুমান দ্ৰব্য মিহলাই আমি কোনো বস্তুৰ পৰিৱৰ্তন ঘটাব পাৰোঁ। কিন্তু এই পৰিৱৰ্তনকেইটাত এতিয়া দৈখিনিক আকৌ আমি গাখীৰ কৰিব নোৱাৰোঁ আৰু তৰকাৰীখিনিক আকৌ আমি পাচলিলৈ পৰিৱৰ্তন কৰিব নোৱাৰোঁ। এইকেইটা পৰিৱৰ্তন কি পৰিৱৰ্তন? বিপৰীতমুখী নোহোৱা পৰিৱৰ্তন। আমি এই পৰিৱৰ্তনসমূহৰ পৰা কি বুজিলোঁ? যে আমি গৰম কৰি বা এটা দ্ৰব্যৰ লগত আন এটা দ্ৰব্য মিহলাই কোনো বস্তুৰ পৰিৱৰ্তন ঘটাব পাৰোঁ। এতিয়া তোমালোকে বুজিলানে? পৰিৱৰ্তন কেনেকৈ ঘটাব পাৰি? গৰম কৰি বা এটা দ্ৰব্যৰ লগত আন এটা দ্ৰব্য মিহলি কৰি। আজিলৈ ইমানেই। পাঠটো আজি আলোচনা কৰাডোখৰ ভালদৰে পঢ়িবা আৰু বুজিবলৈ চেষ্টা কৰিবা। যদি বুজি নোপোৱা মোক সুধিবা। আজিলৈ ইমানেই। ভালদৰে থাকিবা।